নমস্কাৰ, মই অংকুৰে স্বাগতম জনাইছোঁ মোৰ সেউজীয়া ধৰণীত। আজি মই এটা আহিছোঁ পাহাৰীয়া ঠাইলৈ। এই পাহাৰীয়া ঠাইখন আছে মেঘালয়ত। অসম ৰাজ্যৰ গাতে লাগি থকা মেঘালয় ৰাজ্যখনৰ প্ৰাকৃতিক দৃশ্য খুবেই সুন্দৰ। মেঘালয় নামৰ অৰ্থ হ'ল মেঘ যোগালয়। ইয়াৰ অধিকাংশ সময়ে মেঘৰ আঁৰত পাহাৰবোৰ ঢাক খাই থাকে। মেঘালয়ৰ অধিকাংশ লোকেই খ্ৰীষ্টান ধৰ্মাৱলম্বী, সেয়েহে প্ৰতিটো ঠাইত গীৰ্জাঘৰ দেখা পোৱা যোৱাটো স্বাভাৱিক। প্ৰকৃতিখন খুবেই সুন্দৰ। প্ৰকৃতিৰ লগত থকা প্ৰতিটো বস্তু আমাৰ আপোন। এনেকুৱা প্ৰাকৃতিক চিলচিলিত আপোনাৰ খেলিব মন নাযায় নেকি? কি মজা! এনেকুৱা এটা পৰিৱেশত আমাৰ সকলোৰে মন মতলীয়া হৈ যায়। और रोज़मर्रा ज़िंदगी में हम सभी जन बिजी रहते हैं, कोई अपने नाम से, कोई अपने काम से। लेकिन जब भी हमें मौका मिलता है हम दौड़ के भाग के चले जाते हैं उन वादियों में जहाँ पे हमें सुकून मिलता है। यार जनबसति हिसाबत गारो जनबसतिर प्रधान, तार लगते राभा, बिहारी, मुसलमान এইবোৰ জাতি ইয়াতে থাকে। গাৰো জনগোষ্ঠীয়ে সদায় চাফ চিকুণ থকাটো আদৰ্শ বুলি মানে, সেয়েহে মই দেখিব পাইছোঁ ইয়াৰ চাফ চিকুণতা। আপুনি দেখা পাই আছে মোৰ পিছতে লিখা আছে মেহেন্দি পথাৰ। আপুনি জানেনে মেঘালয়ৰ একমাত্ৰ ৰেল ষ্টেচন মেহেন্দি পথাৰ ক'ত আছে? এই ৰেল ষ্টেচনটো অসমৰ গোৱালপাৰা জিলাৰ দুধনৈৰ পৰা সংযোগী হয় আৰু ইয়েই প্ৰথম ৰেল ষ্টেচন হয় মেঘালয় ৰাজ্যৰ। আৰু এই ৰেল ষ্টেচনটো 30 নৱেম্বৰ 2014 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে। চৌদিশে পাহাৰ আৰু হাবি জংঘলেৰে ভৰা এক অপাৰ সৌন্দৰ্য। প্ৰকৃতিৰ বৈষম্যতা চাবলৈ হ'লে মেঘালয়ৰ গাৰো হিলছত বালপাক্ৰাম বুলি এখন ৰাষ্ট্ৰীয় উদ্যানো আছে। লগতে আছে খাচী জয়ন্তীয়া জনগোষ্ঠীৰ বাসস্থান। আৰু এই অঞ্চলত গাৰো জনগোষ্ঠীৰ সংখ্যা যথেষ্ট বেছি। মামা আপনার নাম? ও মামা আপনার নাম? নাম কব নাপায়? পাহাৰীয়া অঞ্চল হোৱা হেতুকে ইয়াত অনবৰতে মলয়া বতাহ বলি থাকে আৰু প্ৰত্যেকটো দেওবাৰে ইয়াত স্থানীয় লোকৰ যথেষ্ট সংখ্যক ভিৰ দেখা যায়। কৰোনা মহামাৰীৰ কাৰণে ৰেল সেৱা বন্ধ আছে, তথাপি ইয়াত দোকান পোহৰ আজিও আছে। মিঠা কলাৰ চাৰিটাত চটবিৰি বুলি কয়। ক'বা দিয়ক যে চাৰিটাৰ দাম চটবিৰি বুলি কয়। কাৰো ভাষাত কওক। aku kayaknya bang mainnya aku kagak এতিয়া মই আহি পালোঁ এটা পানী বান্ধত। বাপৰে! ৰেডি 1 2 3। দুই, কি সুন্দৰ পৰিৱেশ! जगह का नाम है सोकसांग वाटर डैम। इट इज़ इन मेहंदीपुर। तो वाटर स्पोर्ट्स यहाँ पे नहीं है, लेकिन काफ़ी हद तक यहाँ पे लड़का लड़की फैमिली वगैरह आते हैं,
स्विमिंग करते हैं, मजे से खाना खाते हैं। वाटर डैम के एक तरफ ऊपर से जंप लगाता है और एक तरफ बच्चे लोग खेलते हैं। अरे गया ये नीचे। और एक जन कूदी मारने के लिए प्रस्तुत हो रहा है। देखते रहिए आपके सामने। ये दोनों लड़की आपस में क्या बात कर रही है, क्या आपको पता है? Why should boys have all the fun? हम भी ऊपर से कूदी मारेंगे। यहाँ पे आप देख सकते हैं कैसे फैमिली अपने बच्चे के साथ प्रकृति के गोद में मजा ले रहे हैं। ओह माय गॉड, देखिए लड़की होके भी लड़के के साथ टक्कर दे रहा है। दिस इज़ अमेजिंग, इंटरेस्टिंग। और आज के दौर में लड़कियां भी किसी से कम नहीं है। यह है मेंडी बदर की कॉलेज और इसको 1971 में इसको स्थापित किया गया है। और इसी के साथ मैं अंकुर आपसे विदा लेता हूँ। अगर ये एपिसोड आपको अच्छा लगा तो सब्सक्राइब कीजिए, शेयर कीजिए, लाइक कीजिए। तो तब तक के लिए बाय बाय, सी यू नेक्स्ट संडे।